অসম চৰকাৰৰ নতুনকৈ গেট 4 এক্সামত যিসকলে পাছ কৰি চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে গেট 4ৰ তেওঁলোকৰ প্ৰথম মাহৰ দৰমহা কিমান হ'ব মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই দিম। সেইকাৰণে মোৰ এই ভিডিঅ'টো যথেষ্ট ইম্পৰ্টেণ্ট হয়, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। এতিয়া চাওকচোন, জুন মাহত তেওঁলোকে জইন কৰিব আৰু তেওঁলোকৰ যিসকলৰ পষ্ট আছিলে গ্ৰেড 4 এনিমেল এটেণ্ডেণ্ট, বিয়েৰাৰ, চকীদাৰ, ক্লিনাৰ, গেট কিপাৰ, কুক, পিয়ন, তাৰপিছত ৰুম বিয়েৰাৰ আছে, ৱৰ্কশ্বপ হেল্পাৰ আছিলে, হোষ্টেল কুক, হেল্পাৰ, এটেণ্ডেণ্ট, সেনেকৈ ছাৰ্ভেণ্ট, হোষ্টেল মালি, মেনুৱেল, লেবৰেটৰী এটেণ্ডেণ্ট, বেৰিয়াৰ, পৰ্টাৰ, পানীৱালা, বোটমেন, এনেকুৱা ধৰণৰ পষ্ট আছিলে গ্ৰেড 4। যিসকলে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰত লিখা থাকিব এই পষ্টটোৰ নাম আৰু তেওঁলোকৰ যিটো গ্ৰেড পে আছে, চেলাৰী গ্ৰেড পে যদি ৩৯০০ হয়, চ' তেওঁলোকে প্ৰথম মাহত জইন কৰিয়ে জুন মাহত তেওঁলোকে জইন কৰি কিমান দৰমহা পাব মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই দিম। আহকচোন ভিডিঅ'টো চাওঁ। এতিয়া চাওক, প্ৰথমে আহিব তেওঁলোকৰ বেছিক পে' বুলি এটা অপশ্যন আছে, বেছিক পে' আহিব। এতিয়া বেছিক পে'ৰ কাৰণে তেওঁলোকে যি এপইণ্টমেণ্ট লেটাৰ আছে তাতে এই স্কেলটো দিয়া থাকিব যে তেওঁলোকৰ পে' হৈছে ১২,০০০ আৰু তেওঁলোকৰ পে'মেণ্ট গেট পে' হৈছে ৩৯০০। মানে ১২,০০০ৰ পৰা যিটো মই আগতে আপোনালোকক কৈছিলোঁ সেইটো আপোনালোকে দিয়া থাকিব, ১২,০০০ৰ পৰা ৫২,০০০ দিয়া থাকিব আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ, সেইটো আপোনালোকে চাই ল'ব। এতিয়া চাওক, বেছিক পে'ৰ কাৰণে প্ৰথমে কি আহি গ'ল, বেছিক পে'ৰ কাৰণে প্ৰথমে আহিলে পে' ইন দ্য পে'মেণ্ট আৰু প্লাছ গ্ৰেড পে'। এতিয়া চাওক, ১২,০০০ প্ৰথম ষ্টাৰ্টিং দৰমহাৰ যি তেওঁলোকৰ প্ৰভিজুৱেল দৰমহা পাব প্ৰথম মাহৰ ১২,০০০ পৰা আৰম্ভ হ'ব পে'টো। ১২,০০০ প্লাছ ৩৯০০, ৩৯০০টো হৈছে গ্ৰেড পে'। এতিয়া আমি এই দুটা প্লাছ কৰি দিম, প্লাছ কৰিলে কি পাম, ১৫,৯০০ পাম। সেইটো হৈছে টোটেল পে', এইটো হৈছে টোটেল পে' দেই। এতিয়া চাওক নেক্সট এতিয়া চৰকাৰে আমাক কিছুমান এলায়েন্স দিয়ে, তাৰ ভিতৰত প্ৰথমটো হৈছে ডিয়াৰনেছ এলাউন্স, যিটো আমি ডিএ বুলি কওঁ। বৰ্তমান ৪২% হয়, 42% অফ বেছিক পে'। এতিয়া বেছিক পে' আমি কিমান পাইছিলোঁ, আমি অলৰেডি প্লাছ কৰি পালোঁ যে ১৫,৯০০ হৈছে বেছিক পে'। এতিয়া 42% অফ 15,900, এইটো যদি আপোনালোকে কেলকুলেশ্যন কৰি দিয়ে, এইটো চাওক মই কেলকুলেশ্যন কৰি ইয়াত দেখাইছোঁ কি পাই যাব, ৬,৬৭৮ টকা। চ' এইটো আপোনালোকে ইয়াত পাতি লওক, ৬,৬৭৮ টকা। নেক্সট আমাৰ হাউচ ৰেণ্ট কাটে চৰকাৰে, হাউচ ৰেণ্ট দিয়ে, মানে এইটো ডিডাকশ্যন নহয়, সেইটো এলায়েন্স, হাউচ ৰেণ্ট আমাক দিয়ে। এতিয়া চাওক, যিসকলে ৰুৰেল এৰিয়াত পষ্টিং হ'ব, মানে গাঁৱত যদি তেওঁলোকৰ অফিচ আছে বা তেওঁলোকৰ তেনেধৰণৰ অফিচত হ'লে 7% হ'ব। যদি তেওঁলোকৰ আৰ্বান এৰিয়াত অলপ চহৰ বা টাউন এৰিয়াত যদি অফিচ আছে তেতিয়ালৈকে হ'লে 8% হ'ব, আৰু কিছুমান গুৱাহাটী চুৱাহাটী এনেকুৱা মেট্ৰ' চিটিত 9% হয়। চ' হাউচ ৰেণ্টটো আমাক কিমান দিয়ে চৰকাৰে, 8% অফ বেছিক পে'। এতিয়া চাওক, 8% অফ যদি বেছিক পে' আপোনালোকে কেলকুলেট কৰে, বেছিক পে' আমি কিমান পাইছিলোঁ, 15,900, 8% যদি উলিয়াই দিয়ে কেলকুলেশ্যন কৰি আপোনালোকে পাব 12,072 টকা। এইটো আপোনালোকে লিখি দিয়ক, এইটো হৈছে আমাৰ হাউচ ৰেণ্ট। নেক্সট আমাক চৰকাৰে দিয়ে মেডিকেল এলায়েন্স। আমাৰ যদি কাৰোবাৰ কিবা বেমাৰ হয় তেতিয়া চৰকাৰে আমাক প্ৰতিমাহে 600 টকাকৈ দিয়ে। এতিয়া চাওক, 600 টকাটো আপোনালোকে এইফালে পাতি লওক। এতিয়া টোটেল আমি কিমান হ'ব, এতিয়া গ্ৰছ টোটেল আপোনাৰ চালাৰী, গ্ৰছ টোটেল চালাৰী কিমান হ'ব, গ্ৰছ টোটেল চালাৰী ইকুৱেল টু টোটেল পে' প্লাছ এলাৱেঞ্চ কিমান আছিলে গোটেইখিনি প্লাছ কৰিব লাগিব। এতিয়া আমি টোটেল পে' পাইছিলোঁ কিমান, 15,900, এইটো আমি অলৰেডি উলিয়াই থৈছিলোঁ। তাৰপিছত আপোনালোকে চাওক, 6,678 টকা পালে আপোনালোকৰ ডিএ পালে, এইটো সেনেকৈ এইটো হাউচ ৰেণ্ট ওলাইছিলে, এইটো মেডিকেল ওলাইছে। এতিয়া টোটেল যদি আমি প্লাছ কৰি দিওঁ, এজন কেণ্ডিডেট যিসকলে জুন মাহত গ্ৰেড 4 এক্সাম পাছ কৰি জইন কৰিব, তেওঁলোকৰ গ্ৰছ টোটেল চালাৰী হৈ গৈছে 24,450 টকা। তাৰপিছত এতিয়া চাওক, নেক্সট তেওঁলোকৰ সেইটো গ্ৰছ চালাৰীহে। নেক্সটটো হৈছে ডিডাকশ্যন, চৰকাৰে আমাক চালাৰীৰ পৰা কিছুমান ডিডাক্ট কৰি লয় টকা। এতিয়া প্ৰথমটো হৈছে NPS ছাবস্ক্ৰিপশ্যন। NPSৰ ওপৰত মোৰ অলৰেডি আৰু ভিডিঅ' দি থোৱা আছে, কেনেকৈ NPS আপোনালোকে খুলিব তাৰ ওপৰতো ভিডিঅ' দিয়া আছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ফাৰ্ষ্ট ডিডাকশ্যনটো হৈছে NPS ছাবস্ক্ৰিপশ্যন, সেইটো হৈছে 10% অফ বেছিক পে' প্লাছ ডিএ। বেছিক পে' আৰু যদি ডিএ প্লাছ কৰি যিটো ওলায় তাৰ যদি আপোনালোকে 10% লয়, সেইটো হৈছে NPS। এতিয়া চাওক, কেলকুলেট কৰি চাওক, বেছিক পে' আৰু ডিএটো আপোনালোকে অলৰেডি পাইছিলে, এইটো আপোনালোকে কেলকুলেট কৰি ল'ব, 22,578 টকা হয়। এতিয়া 10% অফ এইটো যদি উলিয়াই দিয়ে, কেলকুলেট কৰি চালে এইটো পাব। পইণ্টৰ পিছত যদি 5তকৈ ওপৰ থাকে তেতিয়াহ'লে আপোনালোকে 8 থাকিলে ইয়াতে লাষ্টৰ সংখ্যাটো 1 বঢ়াই দিব। এতিয়া 2,257 টকা পাইছিলোঁ, 0.8 থকাৰ কাৰণে এইটো আমি 58 লিখি দিম। চ' এইটো আমি ইয়াত লিখি দিলোঁ, NPSত আমাৰ পৰা চৰকাৰে ইমান কাটিব। নেক্সট গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম বুলি কয়, GIS, যিটো আপোনালোকৰ 100 টকাকৈ কাটিব
এতিয়া সেইটো চাওক 100 টকাটো আপোনালোকে ইয়াত ডিডাকশ্যনৰ ক্ষেত্ৰত ইয়াতে পুট কৰি দিব। নেক্সট আমাৰ কাটিব প্ৰফেশ্যনেল টেক্স। প্ৰফেশ্যনেল টেক্সৰ ওপৰত মই ভিডিঅ'ত দিয়া আছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'খিনি চাই ল'ব। এতিয়া চাওক 180 টকা কাটিব। যিসকলৰ গ্ৰছ পে 25,000 তলত, যি 25,000 যদি তলত হৈ যায় গ্ৰছ পে'টো, তেতিয়া প্ৰফেশ্যনেল টেক্স কাটে 180 টকা, আৰু তাতকৈ যদি ওপৰ হৈ যায় তেতিয়া কাটে 205 টকা। এতিয়া চাওক 208 টকা চৰি। এতিয়া চাওক প্ৰফেশ্যনেল টেক্সটো আমি ইয়াত ধৰি ল'লোঁ। এতিয়া টোটেল গ্ৰছ ডিডাকশ্যন কিমান পালোঁ আমি, NPS প্লাছ কৰিম, GIS প্লাছ কৰিম আৰু প্ৰফেশ্যনেল টেক্স প্লাছ কৰিম। মানে আমাৰ পৰা যি ডিডাক্ট কৰিব সেইটো আমি ইয়াৰ পৰা প্লাছ কৰি টোটেল ডিডাকশ্যনটো উলিয়াই ল'ম। এতিয়া আমি এইকেইটা আমি যদি প্লাছ কৰি দিওঁ টোটেল ডিডাকশ্যন আমি কিমান পালোঁ, 2538 টকা পালোঁ। এতিয়া চাওক নেক্সট মই আকৌ এবাৰ আপোনালোকক ৰিপিট কৰি দিছোঁ। প্ৰথম আমি পালোঁ বেছিক পে' 15,900 পালোঁ, যিটো আমি 12,000 পৰা গ্ৰেড পে'টো প্লাছ কৰি দিছিলোঁ 3,900। নেক্সট চৰকাৰে আমাক কিছুমান এলায়েঞ্চ দিয়ে। প্ৰথমটো হৈছে DA এলায়েঞ্চ। DAটো আমি 42% অফ বেছিক পে' পালোঁ, এইটো আমি পালোঁ, আপোনালোকে ইয়াত পুট কৰি লওক। তাৰপিছত হাউচ ৰেণ্টটো আমাক দিয়ে, হাউচ ৰেণ্ট 8% অফ বেছিক পে' উলিয়াইছোঁ। যদি আপোনালোকৰ ৰুৰেল এৰিয়াত পষ্টিং হয় তেতিয়াহ'লে আপোনালোকৰ 7% হ'বতো, কেলকুলেট কৰি উলিয়াই ল'ব। মেডিকেল আমি কিমান পালোঁ, 600 টকা পালোঁ, এইটো ইয়াত পুট কৰি ল'ব। এতিয়া টোটেল আমাৰ চেলাৰী কিমান হৈ গ'ল, 24,450 টকা। আপোনাক যদি কোনোবাই সোধে তোমাৰ চেলাৰী কিমান, তেতিয়া আপোনালোকে ক'ব পাৰিব যে মোৰ 24,450 টকা। নেক্সট চৰকাৰে আমাৰ সেই 24,600 পৰা আমাক কিছুমান ডিডাকশ্যন কৰি লয়। প্ৰথমটো হৈছে NPS ডিডাকশ্যন। NPSত আমাৰ 10% অফ বেছিক পে' প্লাছ DA কাটিব। সেইটো আপুনি কেলকুলেট কৰি চাই, যিসকলৰ 3,900 টকা গ্ৰেড পে' হয় তেওঁলোকৰ 2,258 টকা হ'ব প্ৰথম মাহত। GISটো হ'ব 100 টকা, সেনেকৈ প্ৰফেশ্যনেল টেক্স হ'ব 180 টকা। এতিয়া টোটেল ডিডাকশ্যন আমি পাই গ'লোঁ 2,538 টকা। এতিয়া আমাক যদি একাউণ্টত যিটো দৰমহা ক্ৰেডিট হ'ব সেইটোৰ পৰা এইটো আমি মাইনাছ কৰি দিব লাগিব। মানে গ্ৰছ টোটেলৰ পৰা টোটেল ডিডাকশ্যন মাইনাছ কৰি দিব লাগিব। তেতিয়া আমাৰ একাউণ্টত যিটো প্ৰথম মাহত চেলাৰী হ'ব সেইটো আপোনালোকে কেলকুলেট কৰি পাই যাব। এতিয়া চাওক গ্ৰছ টোটেলটো আমি কিমান পাই গ'লোঁ, 24,450 টকা পালোঁ। সেনেকৈ টোটেল ডিডাকশ্যন আমি পাই গ'লোঁ 2,538 টকা। এতিয়া এইকেইটা আপোনালোকে মাইনাছ কৰি দিয়ক। গ্ৰছ টোটেলৰ পৰা যদি আপোনালোকে ডিডাকশ্যনটো মাইনাছ কৰি দিয়ে আপোনালোকে কি পাব, 21,912 টকা। এই 21,000 যিটো 912 টকা পালোঁ, আপোনালোকে যি ট্ৰেজাৰী অফিচত আপোনালোকৰ গোটেই একাউণ্টছৰ ডিটেইল দিব লাগিব জইন কৰিয়ে, বা আপোনালোকে NPS খুলিব লাগিব, তেতিয়া আপোনালোকৰ সেই একাউণ্টটো জেনেৰেট হ'ব। সেনেকৈ যেতিয়া আপোনালোকৰ প্ৰথম মাহৰ দৰমহা পাব, যিটো প্ৰভিজনেল দৰমহা বুলি কওঁ, সেই প্ৰভিজনেল দৰমহাটো কিমান পাই যাব, যিসকলৰ 3,900 গ্ৰেড পে' হয় 21,912 টকা। এনেকৈ আপোনালোকৰ প্ৰথম মাহৰ চেলাৰীটো কেনেকৈ কেলকুলেট কৰে সেইটো মই আপোনালোকক দেখুৱালোঁ। আৰু আপোনালোকৰ যেতিয়া জুলাই মাহ হৈ যাব, জুলাই মাহত সকলোৰে ইনক্ৰিমেণ্ট লাগে, ইনক্ৰিমেণ্টৰ এমাউণ্টটো বেলেগ হৈ যাব। সেনেকৈ আপোনালোকৰ যিমানে আপোনালোকে ছিনিয়ৰ হৈ যাব বা আপোনালোকৰ দিন গৈ থাকিব, আপোনালোকৰ দৰমহাও সেনেকৈ বাঢ়ি থাকিব। চৰকাৰৰ গ্ৰেড পে'ও চেঞ্জ হৈ থাকে। মই সেই তেনেকুৱাবোৰ ধৰণৰ ভিডিঅ' মই আপোনালোকলৈ লৈ আহিম। আৰু যিসকল নতুনে জইন কৰিব, নতুন যিসকল গ্ৰেড 4 বা গ্ৰেড 3 যিসকল কেণ্ডিডেট আছিলে জইন কৰিব, তেওঁলোকৰ প্ৰথম জইন কৰিয়ে তেওঁলোকৰ চেলাৰীৰ ক্ষেত্ৰত যি ফাৰ্ষ্ট চেলাৰী আছে, প্ৰভিজনেল চেলাৰী আছে বা ৰেগুলাৰ চেলাৰী আছে, সেইবোৰৰ ওপৰতো মই অলৰেডি ভিডিঅ' দি থৈছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু সেই ভিডিঅ'খিনি চাব। আৰু চেলাৰীৰ ক্ষেত্ৰত যদি আপোনালোকে কিবা প্ৰব্লেম পায় বা কিবা সুধিবলগীয়া আছে, আপোনালোকে মোৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে মোক সুধিব পাৰে। ধন্যবাদ।